सर इंक्योंग छोड़ रहे हैं ना हम लोग आज 2 महीना का वेकेशन पे आया था सर 2 महीने की छुट्टियां थी हम लोग अपना टाइम पास अपना मूड फ्रेश कर लाया था अगली नौकरी के लिए चलिए আৰু লগৰ এটাক লগ কৰিব আহিলোঁ ৰাতিপুৱাই কাৰণ মই যামগৈ তো ইয়াকো আৰু লগ নাপাওঁ তো আহিলোঁ ইয়াক এবাৰ লগ কৰিবলৈ আৰু বস্তু এটা আছিলে ইয়াৰ ওচৰত সেইটোও ল'বলৈ আহিলোঁ আজি ফাইনেলি যাওঁগৈ দোস্ত मिलेगा जल्दी एकदम यार जल्दी दुआ में याद रखना कभी अलविदा नहीं कहना জৰুৰ এই ভিউ আজিৰ পৰা চাবলৈ নাপাওঁ আৰু মানে কথাটো এনেকুৱা হ'ল ছাৰে মাৰিলে ৰিজাইন বিকজ ছাৰে বোলে পাহাৰত থাকি কাম কৰিবলৈ ভয় খাইছে মানে আমিতো বস্তি ভিজিট কৰোঁ ন তো সৰু সৰু ৰাস্তাবোৰৰ পৰা মানে ছাৰে বহুত বেছি ভয় খাইছে আৰু এদিন গাড়ীখন অকণমান ফচিছিলে তো ট্ৰেক্টৰ দি টানি উলিয়াবলগীয়া হ'ল সেইকাৰণে ছাৰে সেই দিনৰ চিনটো দেখি মানে আৰু বেছি ভয় খালে আৰু সেই দিনটোৰ মানে কিছুমান ট্ৰেক্টৰখনে টানি উলিয়াওঁতে কিছুমান ফটো মাৰি কিনে থৈছিলে যিবোৰ ফটো দেৱালীত ঘৰলৈ যাওঁতে ছাৰৰ ৱাইফে দেখি পালে লগতে ছাৰৰ ৱাইফে ছাৰৰ ফাদাৰক এণ্ড মাদাৰক দেখাই দিলে তাৰপিছত সিহঁতি বৰ বেছি পেনিক হৈ গ'ল আৰু ক'লে যে তই এনেকুৱা জেগাত কাম কৰিব নালাগে ইমান ৰিক্সত কাম কৰিব নালাগে লাগিলে ঘৰতে বহি থাকা তো সেনেকৈ বুলি মাতিলে বোলে প্ৰেছাৰ দিলে বোলে ঘৰৰ পৰা তো ছাৰে মোক কোৱা মতে ছাৰে মোৰ লগত প্ৰায় কথা শ্বেয়াৰ কৰে মানে চ' সেনেকৈ আৰু ছাৰ এতিয়া গুচি গৈছে ঘৰ উপায় নাই আজি ময়ো ইংকিয়ং এৰি গৈছোঁ উপায় নাই ছাৰৰ লগতে চ' আপোনালোকক বহুত জেগাৰ ভিডিঅ' দেখাম বুলি ভাবিছিলোঁ বহুত কিবা কিবিয়ে দেখাম বুলি ভাবিছিলোঁ বাট চৰি গাইছ চৰি পাৰিলে ক্ষমা কৰি দিব আৰু এনেকৈ আহি পাছিঘাট পালোহি পাছিঘাটত কৰিলোঁ নাস্তা এতিয়া পাছিঘাটৰ পৰা ওলাওঁ ছাৰ বহি আছে গাড়ীত তো ওলাওঁ এতিয়া পাছিঘাটৰ পৰা হা ইয়াতে এনেকৈ নাস্তা কৰিলোঁ কৰি কিনে এতিয়া ওলাওঁ এতিয়া ছাৰ आपको रखने के लिए जगह नहीं मिल रहा क्या টেকন'লজি আৰু এনেকৈ অলপ ধেমালি চেমালি কৰি ছাৰৰ লগত আহি পালোহি নামচাই কাৰণ নামচাই আহিছে ছাৰে ছাৰৰ ড্ৰেছ আৰু ID কাৰ্ড যিবোৰ WSO দিছিলে সেইবোৰ নামচাই হেড অফিচত আহি কিনে হেণ্ডঅভাৰ কৰিব লাগিব সেইকাৰণে নামচাই আহিছে পাই গ'লোঁ নামচাই পাই গ'লোঁ এতিয়া 3টা বজাত আৰু ইয়াত ৰখিছোঁ অকণমান চাহ খাওঁ কিবা ছাৰৰ লগত ৱাও নামচাই পোৱাহি পিছত নামচাই যিটো হেড অফিচলৈ আমি আহিছিলোঁ তাৰ পৰা কিছু নাজাৰা এনেকুৱা অলপ আবেলিৰ সময়ত এনেকুৱা দেখে লাইট চাইট জ্বলাই দিছে অফিচটো ইমান ধুনীয়া মানে এইটো অকল এটাই অফিচ নাই ইয়াৰ বাউণ্ডাৰী আণ্ডাৰতে কেইবাটাও কিবাহৰ চৰকাৰী অফিচ আছে তো যি কি নহওক ইমান ধুনীয়া নাজাৰা চাওক না চাওক ছাৰ আৰু মই তিনিচুকীয়া পাই গ'লোঁ আৰু এতিয়া আহিছোঁ নাগা কিচেনত ভাত খাবলৈ ये तो राइस है हाँ ये भिंडी है जी ये क्या है बैगन का पकौड़ा बैगन पकौड़ा ये मछली का मुंडी का भट्टा मछली के मुंडी का भरता এনেকৈ অসমলৈ আহি কিনে তিনিচুকীয়া ছাৰক এসাঁজ ভাত খোৱালোঁ অসমৰ সোৱাদ দিলোঁ আৰু এনেকৈ শেষবাৰৰ বাবে আমি বিদায় ল'লোঁ ये तो पोटैटो फ्राई पोटैटो फ्राई और ये चिकन তেন্তে ছাৰৰ লগতে আপোনালোকৰ পৰাও বিদায় মাগিছোঁ লগ পাই আছোঁ অন্য এটা ভিডিঅ'ৰ মাজত তেতিয়ালৈ হাঁহি থাকক হেপী থাকক বাই বাই